2006 চনৰ 5 নৱেম্বৰ দিনা অৰ্থাৎ আজিৰ পৰা প্ৰায় 20 বছৰ আগতে সমগ্ৰ বিশ্বতে এক উৎকণ্ঠাময় পৰিৱেশ। সেই উৎকণ্ঠা ইৰাকৰ আদালতে ছাদ্দাম হুছেইনক লৈ আগবঢ়াবলগীয়া ৰায়টোক লৈ। হয়, সেই সময় ইৰাকৰ বিতৰ্কিত শাসক ছাদ্দাম হুছেইন। অৱশ্যে তেখেতক একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি, ভাল বুলিও ক'ব নোৱাৰি। আহক বিতংকৈ জানিবলৈ চেষ্টা কৰোঁ কোন এই ছাদ্দাম হুছেইন আৰু কিয় তেখেতক ফাঁচি দিব লগা হৈছিল। 1937 চনত আল আউজা নামৰ গাঁওখনিত জন্মগ্ৰহণ কৰা ছাদ্দাম হুছেইনৰ শিশুকাল বহু ধৰণৰ সমস্যাৰে জৰ্জৰিত আছিল। জন্মৰ পূৰ্বে তেখেতৰ বাপেকে পৃথিৱীৰ পৰা বিদায় মাগিছিল। মাকৰ লগতে ডাঙৰ দীঘল হৈছিল যদিও পাছত মাক আন কাৰোবালৈ বিয়াত বহাৰ লগে লগে বহু ধৰণৰ চেলেঞ্জ আহি পৰিছিল, যাৰ বাবে মোমায়েক খাৰিউল্লাহ তালহাৰ লগতে থাকি ডাঙৰ দীঘল হৈছিল। তালহা আছিল ঘোৰ ৰাষ্ট্ৰীয়তাবাদী লোক। মোমায়েক তালহাৰ তেনে চিন্তা চেতনা পাছলৈ ছাদ্দাম হুছেইনলৈ বিয়পিবলৈ আৰম্ভ কৰিছিল। যিহেতু ছাদ্দাম হুছেইনে বহু ধৰণৰ বাধাৰ সৈতে যুঁজ বাগৰ দি ডাঙৰ দীঘল হৈছিল, সেয়ে তেখেত কিছুমান ক্ষেত্ৰত অত্যন্ত কঠোৰ আছিল। মাত্ৰ 20 বছৰ বয়সত অৰ্থাৎ 1957 চনত বাথ পাৰ্টি নামৰ ইৰাকৰ পলিটিকেল পাৰ্টি তেখেতে জইন কৰিছিল। সেই বাথ পাৰ্টিৰ মূল লক্ষ্যই আছিল আৰৱ শক্তিক একত্ৰিত কৰোৱা। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে তেখেত ইৰাকৰ উপৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। সেই সময়ত ইৰাকৰ ৰাষ্ট্ৰপতি আছিল আহমদ হাছান আল বাকাৰ। অৱশ্যে উপৰাষ্ট্ৰপতি হৈও গোটেই প্ৰশাসনিক কাম বনবোৰ ছাদ্দাম হুছেইনে নিজে চম্ভালি কৰিছিল, যাৰ বাবে 1979 চনত আহমদ হাছান আল বাকাৰে ৰিজাইন দিছিল। বহুতো মতে ৰিজাইন দিবলৈ বাধ্য কৰোৱা হৈছিল। তেনেকৈ ছাদ্দাম হুছেইন হৈ পৰিছিল ইৰাকৰ অল ইন অল। তেখেতৰ দিনত ইৰাকত বহু ধৰণৰ চেঞ্জিং দেখিবলৈ পোৱা গৈছিল। আগৰ পৰা চলি অহা ৰাজনৈতিক হুলস্থুলীয়া পৰিৱেশ নোহোৱা হৈ পৰা, ইছলামিক সন্ত্ৰাসবাদী দপদপনি কণ্ট্ৰলত অনা, স্কুলীয়া শিক্ষাত অধিক জোৰ দিয়া, খাৰুৱা তেলকে ধৰি দেশৰ আন আন সম্পত্তিবোৰ ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰা, ইৰাকক সকলো ফালৰ পৰা এখন শক্তিশালী দেশৰূপে চাবলৈ কাম কৰা, এনেবোৰ কথাৰ বাবে ইৰাকত ছাদ্দাম হুছেইনৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়ি গৈছিল। অৱশ্যে তেখেতে কৰা কিছুমান বেয়া কাম লেখত ল'বলগীয়া। বিৰোধী দল সংগঠনক পোহৰলৈ আহিবলৈ নিদিয়া, ডেমক্ৰেচিৰ নামত মমতালি শাসন চলোৱা, কুৰ্দিছ আৰু চিয়া মুছলমানসকলতকৈ চুন্নী মুছলমানক বেছি গুৰুত্ব দিয়া, নিজ দেশতকৈ আৰৱ বিশ্বৰ প্ৰতি বেছি আগ্ৰহ দেখুওৱা। ইউৰোপ আৰু আমেৰিকাৰ সংবাদ মাধ্যমে দাঙি ধৰাৰ দৰে ছাদ্দাম হুছেইন ইমানো নিষ্ঠুৰ নাছিল। অন্যায় আৰু অপাতজনিত কামক তেখেতেও ঘৃণা চকুৰে চাই আহিছিল। তেখেত কিছুমান ক্ষেত্ৰত কঠোৰ আছিল যদিও কিছুমান ক্ষেত্ৰত অত্যন্ত দয়ালু আছিল। শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট সকলোতে উন্নত অৱস্থালৈ আনিবলৈ চেষ্টা চলাই যোৱা আৰু কিছু পৰিমাণে সফল হোৱা আছামৰ বাবে সেয়া যথেষ্ট নাছিল। এটা সামান্য ভুলে যে গোটেই খেলখন তছনছ কৰি দিব পাৰে, সেয়া ছাদ্দাম হুছেইনেও কিজানি উপলব্ধি কৰা নাছিল। ছাদ্দাম হুছেইনৰ ৰাজনৈতিক জীৱনলৈ অন্ধকাৰ নামি অহাৰ মূলতে কেইটামান ঘটনা জড়িত হৈ আছে। নম্বৰ 1, ইৰাক-ইৰাণৰ যুদ্ধ 1980 পৰা 1988। নম্বৰ 2, দুজাইল গণহত্যা 1982। নম্বৰ 3, কুৱেইট আক্ৰমণ 1990। গোটেইকেইটাৰ বিষয়ে বিতংকৈ আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘল হ'ব। ইৰাক-ইৰাণৰ যুদ্ধখন হৈছিল খুজেস্তান নামৰ বিতৰ্কিত অঞ্চলটোক লৈ। মেপত দেখুওৱাৰ দৰে সেই অঞ্চলটো এই অংশতে অৱস্থিত। 1908 চনত যেতিয়াই তাত তেল মজুত থকাৰ কথাটো পোহৰলৈ আহিছিল, তেতিয়াৰ পৰা ইৰাকৰ চকু তাত পৰিছিল। আমেৰিকা ইৰাণৰ ওপৰত ইণ্টাৰনেশ্যনেল চেংচন লগাই দিয়াৰ পাছতে ইৰাণে নিজ দেশৰ তেল বিদেশী বজাৰত বেচিবও নোৱাৰিছিল, কিনিব নোৱাৰিছিল। সেই চেংচন ইৰাকৰ ওপৰত নাছিল, যাৰ বাবে আমেৰিকাই খুজেস্তান নামৰ এই অঞ্চলটো ইৰাণৰ পৰা আনি ইৰাকৰ সৈতে লগ লগাই দিয়াৰ প্লেনিং কৰি ছাদ্দাম হুছেইনক বহু ধৰণে উচতাইছিল। ছাদ্দাম হুছেইনেও গম পাইছিল খুজেস্তান ইৰাকৰ হৈ পৰা মানে ইৰাক মালামাল হৈ পৰা। সেইবাবে আমেৰিকাৰ উচতনিত 1980 চনৰ পৰা 1988 চনলৈ ইৰাণ ইৰাকৰ মাজত যুদ্ধ চলিছিল। ইৰাকক সহায়ৰ হাত আগবঢ়াইছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰবকে ধৰি কুৱেইট, কাটাৰ আৰু বহুকেইখন চুন্নী মুছলমান দেশে। আনহাতে ইৰাণলৈ সমৰ্থনৰ হাত আগবঢ়াইছিল ৰাছিয়া, চীনে। 8 বছৰ ধৰি চলা যুদ্ধত কোনো ধৰণৰ ৰিজাল্ট নোলোৱাত ছাদ্দাম হুছেইনে খুজেস্তানৰ আশা বাদ দি আগৰ দৰে দেশ চলোৱাৰ দিশত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। সেই 8 বছৰত ইৰাকৰ ইকনমিকেল চাইটৰ গোটেই কামিহাড়ডাল ভাগি যোৱা অৱস্থা দেখিবলৈ পোৱা গৈছিল। ঠায়ে ঠায়ে চৰকাৰৰ বিৰুদ্ধে আন্দোলন, দেশ চলাবলৈ প্ৰয়োজন হোৱা ধনৰ নাটনি, বিৰোধী দল সংগঠনে চৰকাৰ আঁতৰাবলৈ চলাই থকা কৌশল, এইবোৰ দেখি ছাদ্দাম হুছেইন আউট অফ কণ্ট্ৰল মোডলৈ গুচি গৈছিল। বিৰোধী দল সংগঠনক আৰম্ভণিৰ পৰা কঠোৰ ৰূপত দমন কৰি অহা ছাদ্দাম হুছেইনৰ প্ৰশাসন নামি পৰিছিল বিৰোধী দলৰ সমৰ্থক চিয়া মুছলমান আৰু কুৰ্দিছসকলৰ ওপৰত। ইৰাক-ইৰাণৰ যুদ্ধ চলি থকা অৱস্থাত 1982 চনত দুজাইল নামৰ ইৰাকৰ চিয়া জনবহুল গাঁওখনত বিনা বিচাৰে উচ্ছেদ অভিযান আৰম্ভ কৰি দিছিল। ফলত বহু ধৰণৰ খেতি-বাতি অনিষ্টৰ লগতে 148 জনক ধৰি বান্ধি বিনা বিচাৰে গুলীয়াই হত্যা কৰোৱা হৈছিল। যোগৰ এটাই ইৰাকত থাকি মুকলিকৈ ইৰাণলৈ সমৰ্থন আগবঢ়োৱা।
এফালে দেশত হাহাকাৰ অৱস্থা, আনফালে বিৰোধী দল সংগঠনৰ দপদপনি, তাৰ মাজতে যুদ্ধত সহায় কৰিবলৈ ছৌদি আৰৱ, কুৱেইট, কাটাৰে আগবঢ়োৱা ধনৰ পৰিশোধৰ দাবীয়ে ছাদ্দাম হুছেইনক চৰকাৰখনক এক অস্থিৰ অৱস্থালৈ লৈ গৈছিল। উল্লেখযোগ্য যে যুদ্ধৰ সময়ত ইৰাকলৈ ছৌদি আৰৱে আগবঢ়াইছিল প্ৰায় 25ৰ পৰা 26 বিলিয়ন ডলাৰ, কুৱেইটে 14ৰ পৰা 17 বিলিয়ন ডলাৰ আৰু কাটাৰে 1ৰ পৰা 2 বিলিয়ন ডলাৰ। ছাদ্দাম হুছেইনে ইমানবোৰ ধন আদায় কৰিবলৈ মুঠেই সাজু নাছিল। তেখেতৰ মতে সেইখন ইৰাকৰ যুদ্ধ নাছিল, আছিল সমগ্ৰ আৰৱ বিশ্ব। ছৌদি আৰৱে বেছি জেং নকৰি পাবলগীয়া যি ধনৰ ৰাশি আছিল সেয়া মাফ কৰি দিছিল। কাটাৰে আগবঢ়োৱা ঋণৰ বোজা ইমান নাছিল বাবে বিশেষ চিন্তাৰ কাৰণো নাছিল। মাজতে চিন্তাৰ কাৰণ হৈ থিয় দিছিল কুৱেইটে। সিহঁতে পাবলগীয়া ধনখিনি এটকাও কম নোহোৱাকৈ পৰিশোধ কৰিবলৈ দাবী কৰি আহিছিল। সদস্যক 1 বিলিয়ন ডলাৰ ৰেহাই দিবলৈ ইৰাকী প্ৰশাসনে হাতজোৰ কৰি অনুৰোধ জনাইছিল, কিন্তু কুৱেইটি প্ৰশাসনে অনুৰোধ নাকচ কৰিছিল। বাৰে বাৰে অনুৰোধ কৰাৰ পাছতো ছাদ্দাম হুছেইনৰ প্ৰপ'জেল ৰিজেক্ট কৰাৰ পাছত বাধ্য হৈ 1990 চনত কুৱেইটত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে। ইফালে ইৰাকৰ অৱস্থা তেনেই শোচনীয়। ছাদ্দাম হুছেইনৰ চৰকাৰ গুচি যোৱা মানে সুন্নী মুছলমান অৰ্থাৎ আৰৱ বিশ্বৰ প্ৰভাৱ ইৰাকত দুৰ্বল হৈ পৰা। আনফালে আৰাম চকীত বহি আজাদী কৰা কুৱেইটি শ্বেখসকলে 1 বিলিয়ন ডলাৰ মাফ কৰিব নোৱাৰা কথাটোত আৱেগিক হৈ ছাদ্দাম হুছেইনৰ প্ৰশাসনে কুৱেইটত তেনে আক্ৰমণ আৰম্ভ কৰা বুলি বহু বিশেষজ্ঞই ক'ব খোজে। তাৰোপৰি ইৰাকৰ ভূমিৰ পৰা কুৱেইটে তেল চুৰ কৰা কাৰ্যও লেখত ল'বলগীয়া। কুৱেইটত হোৱা আক্ৰমণৰ লগে লগে আমেৰিকা চুপ হৈ বহি নাথাকিল। জানেই য'তে তেল ত'তেই আমেৰিকা। আমেৰিকাৰ চাবিত উঠা বহা কৰা কুৱেইটি চৰকাৰখনে আগলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন নহ'বলৈ ছাদ্দাম হুছেইনক নাকি লগোৱাটো বাধ্যতামূলক আছিল। সেইবাবে ইৰাকে কুৱেইটত আক্ৰমণ আৰম্ভ কৰাৰ লগে লগে ইৰাকত আক্ৰমণ চলিছিল আমেৰিকাৰ সৈন্য। ইৰাকত আমেৰিকা সৈন্যৰ আক্ৰমণ চলাৰ লগে লগে ছাদ্দাম হুছেইনৰ বাথ পাৰ্টিৰ কামিহাৰ প্ৰায় ভাগি গৈছিল। আমেৰিকাৰ বিৰোধী দলক চৰকাৰ পাতিবলৈ সকলো প্ৰস্তুতি চলাই ছাদ্দাম হুছেইনৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ বিচাৰি ফুৰিছিল। বহু বছৰ আত্মগোপন কৰি থকাৰ পাছত 2003 চনৰ 13 ডিচেম্বৰৰ দিনা আমেৰিকান সৈন্যই অপাৰেশ্যন ৰেড ডাউনৰ সহায়ত ছাদ্দাম হুছেইনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগে লগে আৰম্ভ হয় এক দীঘলীয়া আইনী প্ৰক্ৰিয়া। যুদ্ধৰ সময়ত লিপ্ত থকা বিভিন্ন ধৰণৰ অন্যায়মূলক কাৰুকাৰ্য, ইজৰাইলক ধ্বংস কৰিবলৈ দেশত জমা কৰি ৰখা মাৰণাস্ত্ৰ, ডুজাইল চহৰত চলোৱা উচ্ছেদ আৰু 148 জনৰ নিধনকে ধৰি কেইবাটা গোচৰ তেখেতৰ লগতে বাথ পাৰ্টি আন মুখপাত্ৰৰ ওপৰত আৰোপ কৰা হৈছিল। যুদ্ধৰ সময়ত ছাদ্দাম হুছেইনে চলোৱা অন্যায়ৰ ওপৰত কোনো প্ৰমাণিত তথ্য নাছিল। তেনেকৈ বাকীবোৰ গোচৰত কিবা নহয় কিবা প্ৰকাৰে বাচি গৈছিল, কিন্তু হাত সাৰি যাবলৈ সক্ষম নাছিল ডুজাইল নামৰ চহৰত 1982 চনত চলোৱা অন্যায়মূলক আক্ৰমণৰ ঘটনাটোৰ পৰা। তেনেকৈ শেষত 2006 চনৰ 5 নৱেম্বৰৰ দিনা ইৰাকৰ আদালতে ফাঁচী ৰায়দান আগবঢ়ায়। ফাঁচীৰ তাৰিখ ধাৰ্য কৰা হয় 2006 চনৰ 30 ডিচেম্বৰ তাৰিখে। যিয়ে নহওক নিজ দেশৰ স্বাৰ্থৰ হকে কৰুণ মৃত্যুৰ খবৰটো ছাদ্দাম হুছেইনলৈ ইমান অসন্মানজনক মৃত্যু গ্ৰহণযোগ্য আছিল নে?